আজি ৰৌতাবাগান গাঁৱত অৰুণাচলৰ পৰা হাতীৰ এজাক প্ৰায় 100ৰ ওপৰত হাতীৰ জাক আহি ৰৌতাবাগান গাঁৱত সোমায়। তাৰপিছত আমাৰ স্থানীয় ব্যক্তিসকলে চিঞৰ বাখৰ কৰি ফৰেষ্টৰক জনোৱা হৈছিলে যদিও ফৰেষ্টৰ তেতিয়া আহি পোৱা নাই, যাৰ ফলত আজি আমাৰ ৰৌতাবাগান গাঁৱৰ ৰৌতাবাগান VCDC প্ৰাক্তন চেয়াৰমেন জয়ন্ত হাজৰিকা ডাঙৰীয়াক হাতীৰ এজাক দলে তেখেতক গচকিয়াই আৰু ততমতি তেওঁৰ প্ৰাণ ৰক্ষা হয় যদিও বৰ্তমান গুৱাহাটীলৈ GMCলৈ প্ৰেৰণ কৰিছে। আমি জনামতে বৰ্তমান তেখেত সংকটজনক অৱস্থাত আছে আৰু আমি এটা চৰকাৰক আমি আহ্বান জনাম, যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণত আজি এই ঘটনাটো ঘটিব পাৰিছে আৰু জয়ন্ত হাজৰিকাৰ যাতে সকলে ভালকৈ সুস্থ হৈ আমাৰ মাজত উভতি আহে তাৰে কামনা আমি কৰিছোঁ। আৰু দুজন আহত হৈছে, তেখেতসকল বৰ্তমান ৰৌতালৈকে লৈ গৈছে। কিন্তু এটা কথা আমি ক'ব লাগিব যে ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰা ডাঙৰীয়াই ঘটনাস্থলীত লগে লগে আহি তেখেতে পোৱাৰ কাৰণত এই ঘটনাটো বেছিকৈ হোৱা নাই, ইয়াতে সমাপ্ত হৈছে বুলি আমি বৰ্তমান হাতী আছে ইফালে আপোনালোকে চাব, ইয়াতে ৰাইজে ইয়াত আছেই, কিন্তু হাতীৰ জাক ইয়াতে আছে, দুই ভাগ হৈছে বৰ্তমান। গাঁৱত ক্ষতি হৈছে, কিছুমানে ঘৰ ভাঙিছে, 2-4জনৰ ঘৰ ভাঙিছে, কবি খেতি বেয়া হ'ল, বিভিন্ন খেতি বাতি বেয়া হৈছে। হাতী আছিল আপোনাৰ এক পালাইছে, ক্ষতি কৰিছে, ঘৰ চৰ ভাঙছে আৰু এইফালে এই মানুহ মাৰিছে আৰু মাক মাৰিছে। চোৰৰ লগতে দলি মাৰি দিছে চোৰৰ লগতে। এতিয়া হাতীকেইটা ল'ৰা ছোৱালীকেইটা গোটেইকেইটা এইফালে খেদি আছে, এইফালে দৌৰি আছে, হাতীকেইটা শান্তি পোৱা নাই ক'তো যাবৰ কাৰণে। ডাইৰেক্ট ইয়াতে আছে, গাঁৱতে সোমাইছে। তাৰপিছতে আৰু এইফালে দাউৰা লৈ গৈছে আৰু এইফালে মানুহ খেদি আছে, তেওঁ নমানে হাতী আৰু পূৰা পাগল হৈ গৈছে হাতীয়ে। ৰাতি নহয়, আপোনাৰ ৰাতিপুৱা আপোনাৰ 4টা বজাত পূৰা হাল্লা হৈ আছে, এইফালে বম চম ফুটাই আছে নদী পাৰত। ঘৰ বেৰা চেৰা ভাঙি দিছে আৰু বেৰা চেৰা এতিয়া বনাব লাগিব, কিবা কৰিব লাগিব। মাটো বাচিছে আৰু এতিয়া মোৰ এতিয়া কি হয় মীনা সিং সিংহ বাঙালি।